हेलो फ्रेंड्स আমি আপোনালোকক স্বাগতম জানাইছো টেকনিক্যাল সাপোর্ট চ্যানেলৰ পৰা গতিকে আজি আলোচনা কৰিম যে আপোনাৰ যদি এটা পেন কাৰ্ড আছে কেনেকৈ চেক কৰিব যে আপোনাৰ পেন কাৰ্ডখন আসল নে নকল হেতু কেনেকৈ চেক কৰিব গতিকে যাব লাগিব ক্ৰমত গৈ টাইপ কৰি দিব now your pen okay কৰি দিব দিয়াৰ লগে লগে আপোনাৰ পেজটো খোল খাব আৰু খোল খোৱাৰ পিছত চাওক ভেৰিফাই ইয়োৰ পেন আপোনাৰ যেটো প্ৰথম লিংক হয় হেতু ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে চাওক আপোনাৰ যেটো ভেৰিফাই ইয়োৰ পেন ভেৰিফাই কেনেকৈ কৰিব ফৰ্মটো আহি যাব আৰু ইয়াত দিব লাগিব ফেন চাওক ইয়াত ফেন আপোনাৰ ফেন নংত যেটো নাম্বাৰ আছে এটো ইয়াত দি দিব লাগিব আৰু আপোনাৰ ফেন কাৰ্ডত যেটো নাম আছে এটো ইয়াত দিব লাগিব আকৌ ডেট অফ বাৰ্থ ইয়াত দিব লাগিব আকৌ ইন্ডিভিজুৱেল হলে ইন্ডিভিজুৱেল ক্লিক কৰি দিব লাগিব গতিকে দিয়াৰ পিছত আপোনাৰ ক্যাপচা এটো ইয়াত মাৰি দিব লাগিব ইয়াত দিয়াৰ পিছত সাবমিট কৰি দিব আপুনি দিয়াৰ লগে লগে আপোনাৰ ইনফৰমেশন কিনি আপুনি পাই যাব গতিকে বন্ধুসকল আজি ইমান লৈকেই যদি আমাৰ ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু পাছে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব ওকে থ্যাঙ্কস জয় অসম